আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ জামুগুৰি বাইপাছৰ পৰা গৈ আছোঁ নগাঁও। প্ৰথমে তেজপুৰ সোমাম, তাৰপাছত যাম নগাঁও আৰু এইপিনেদি আমি চকীঘাট হৈ তেজপুৰলৈ গৈ আছোঁ। যোনটো নতুন ফৰলেনযুক্ত পথ নিৰ্মাণ কৰি তোলা হৈছে সেইফালেদি গৈ আছোঁ আৰু লগত আছে মা। এইপিনে মা ধুনীয়াকৈ সাজি কাচি ওলাই লৈছে। কিয় গৈ আছোঁ নগাঁও ক'ম সকলোখিনি। এইপিনে চাই দেখিছে কেমেৰাত পিনে চাই আহি দিছে। আৰু এইখন হৈছে চকীঘাট ব্ৰিজ, নতুনকৈ নিৰ্মাণ কৰি তোলা। তাৰপিছত ব্ৰিজ পাৰ হৈ আমি পাই গ'লোঁ আমাৰ প্ৰথম গন্তব্যস্থল তেজপুৰ, যোনখন মোৰ আটাইতকৈ প্ৰিয় ঠাই, য'ত মোৰ জন্ম হৈছিল। সেয়েহে হয়তো মোৰ বহুত বেছি ভাল লাগে তেজপুৰখন। আৰু তেজপুৰ আহিয়ে প্ৰথম আহিলোঁ আমি মাৰফালৰ জেঠাৰ ঘৰলৈ দেই। মই মাৰফালৰ জেঠাৰ ঘৰ বুলি কিয় কৈছোঁ গম পাব ৰ'ব। এতিয়া জেঠাহঁতৰ তাত চাহ খাই লৈ ওলালোঁ এবাৰ দেউতাৰ ফালৰ জেঠাই ঘৰলৈ। মানে মোৰ তেজপুৰত এনেকুৱা জেঠাই পেহী ঢেৰ আছে, তো সেইকাৰণে প্ৰথমে গ'লোঁ মাৰ ফালৰ জেঠাইহঁতৰ ঘৰলৈ আৰু পিছত দেউতাৰ ফালৰ জেঠাই। আৰু ইয়াক দেখিছে নহয়, ই হৈছে জেঠাইৰ ছোৱালীৰ ল'ৰা, মস্ত খাটা কৰি। তাৰপিছত জেঠাইহঁতৰ তাত পায়স খাই ওলালোঁ নগাঁৱলৈ। সেইপিনে কলীয়া ভোমোৰা পুৰণা ব্ৰিজ আৰু কাষতে নতুনখনো আছে, উভতি আহোঁতে দেখুৱাম বাৰু নতুন ব্ৰিজখনো। তাৰপিছত আমি ফাইনেলি আহি পালোঁ নগাঁও। আৰু নগাঁও আহিছোঁ লগুণধনী খাবলৈ। এই ল'ৰাজন যে দেখিলে তেখেতৰ লগুণধনী। আৰু দেখিছে ইয়াক মৰম কৰিব গ'লোঁ, ইয়াকো পলাই আহে। এই নামঘৰটো প্ৰায় 110 বছৰতকৈ অধিক পুৰণি। আৰু নামঘৰটো অৱস্থিত হৈছে নগাঁৱৰ গড়মূৰৰ চলচলিত। আৰু এইপিনে লগুণধনী ঘৰত চাহ তাহ খাই আমিও বহি বহি আমনি লগাত বোলো অকণমান আগৰ পৰা আহোঁ বুলি ভাবিলোঁ আৰু ওলাই আহিলোঁ। আৰু এই ৰাস্তাটোৱেদি বোলে আপোনাৰ চাপানলা যায়। মোক কোৱা মতে, আৰু বিশেষভাৱে মই নাজানো, চিনিও নাপাওঁ, মোক কোৱা মতে এইপিনে বোলে চাপানলা যাব পাৰি। আৰু এইপিনে আগপিনে দেখিছে নহয় পূৰা পাহাৰ জিলিকি আছে। জেগাটুকুৰ খুব সুন্দৰ, মানে ধুনীয়া। আপোনাৰ চাৰিওফালে পথাৰেদি আৱৰি আছে আৰু এইপিনে পাহাৰ, খুব ধুনীয়া পৰিৱেশ। আৰু আকৌ আহিলোঁ লগুণধনী ঘৰলৈ। লগুণধনী বা গৈ আছে দুৰ্গা মন্দিৰ এভাগত। আৰু মই বাৰেপতি আকৌ খোৱা ঘৰলৈহে যাওঁ দেই, খোৱা হৈছিলে নাই বুলি। বাৰু যে কি নহওক ফাইনেলি খাবৰ হৈ গ'ল। আৰু এইপিনে মা আৰু জেঠাই খাইছিলে, সেইটোৱে মই খাই বৈ লৈ আকৌ ওলালোঁ ঘৰলৈ বুলি। এবাৰ আকৌ একেদৰেই তেজপুৰত সোমাই জেঠাইক নমাই ঘৰলৈ যাম। আৰু এইখন হৈছে কলীয়া ভোমোৰাৰ নতুন ব্ৰিজখন, যোনখন বনাই বৰ্তমান সম্পূৰ্ণ হ'ল। আৰু তেজপুৰ পাই জেঠাইক ঘৰত থৈ আকৌ এয়া দেখিছে খটাখুৰ শুই আছে এতিয়া। তাৰপিছত জেঠাইহঁতৰ তাত চাহ তাহ খাই আকৌ মাৰ ফালৰ জেঠাৰ ঘৰলৈ গ'লোঁ দেই। তাৰ আগতে এয়া দেউতাৰ ফালৰ জেঠাই জেলি বনাইছিলে, তাকেই জেলি অলপমান দিলে। এতিয়া মাৰ ফালৰ জেঠাইৰ ঘৰতেই কিবা কিবি শাক চাক বুটলি মেলি মায়ে ল'লে, লৈ মেলি ঘৰলৈ বুলি উভতিলোঁ। আৰু এইখন হৈছে তেজপুৰৰ ল কলেজ, নতুনকৈ যোনখন নিৰ্মাণ কৰি তোলা হৈছে। আৰু ফাইনেলি দিয়ক ঘৰ আহি পালোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই।